মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই আলোচনা কৰিম ক্লাছ 1 সাবজেক্ট ইংলিছ অৰেল কুৱেশ্যন এনুৱেল এক্সামিনেশ্যন 2023-24 total marks 20. Question on 1. Sing any one of the following rhymes. তলত দিয়া ৰাইমবিলাকৰ পৰা যিকোনো এটা ৰাইম আবৃত্তি কৰা। তিনিটা ৰাইম দিয়া আছে, নাম তিনিটা মই প্ৰথমে গাই আছোঁ। বিটস অফ পেপাৰ এ, বি হপ এ লিটিল, সি ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ। এই তিনিটা ৰাইমৰ পৰা যিকোনো এটা ৰাইম আবৃত্তি কৰিব দিছে। মই আবৃত্তি কৰিম এ বিটস অফ পেপাৰ। বিটস অফ পেপাৰ, বিটস অফ পেপাৰ, lying on the floor, lying on the floor, make the place untidy, make the place untidy, pick them up, pick them up. Question on 2. Say the names of any two birds. যিকোনো দুটা চৰাইৰ নাম কোৱা। মই অলৰেডি ৰঙা চিয়াহীৰে লিখিছোঁ। 1 ক্ৰ, 2 ডাক। দুটা চৰাইৰ নাম ক্ৰ, ডাক। Question on 3. Say the names of any two animals. যিকোনো দুটা জন্তুৰ নাম কোৱা। Number 1 lion, number 2 monkey. Question on 4. Say the names of any two flowers. যিকোনো দুটা ফুলৰ নাম কোৱা। Number 1 rose, number 2 marigold. অৰ্থাৎ এই তিনিওটা কুৱেশ্যন আমাক ক'ব দিছিল। মই কোৱাৰ লগতে ৰঙা চিয়াহীৰে দুটা দুটা নাম তোমালোকৰ সুবিধা অৰ্থে লিখি দিছোঁ। Question on 5. What are they doing? সিহঁতে কি কৰি আছে? কুৱেশ্যন কৰিছে, দুটা পিকচাৰ দি আছে আৰু পিকচাৰ দুটা চাই সিহঁতে কি কাৰ্য কৰিছে সেইটো ক'ব দিছে। নাম্বাৰ এ, এজনী ছোৱালী শুই আছে। তেনেহ'লে ইয়াক ইংৰাজীত এনেদৰে ক'ব পাৰোঁ, she is sleeping. কুৱেশ্যন বি, এজনী ছোৱালী দৌৰি আছে। তেনেহ'লে ইয়াত ক'ব পাৰোঁ, she is running. Question on 6. Spell and read. বানান কোৱা আৰু পঢ়া। এ টেবুল, বি বেন। এতিয়া মই স্পেলিং দুটা কৈ দিম। এ টেবুল, TABLE, বি বেন,
এন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ।